কৰিছোঁ সকলো ভালেই আছে। আজি মই আপোনালোকৰ কাৰণে লৈছোঁ পালেং শাকৰ পকৰি। ৰেচিপিটো আপোনালোকক দেখাওঁ। পালেং শাক ধুই কেনে এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ। পিঁয়াজ এনেকৈ দুটা মিডিয়াম চাইজৰ মিহিকৈ কাটি ল'লোঁ। অলপমান ধনিয়া লৈছোঁ আৰু 3টামান জলকীয়া এনেকৈ কাটি লৈছোঁ। আৰু এটা বইল আলু আছিল, সেইটো মই এনেকৈ টুকুৰা টুকুৰাকৈ কাটি দিছোঁ। এইখিনি গোটেইখিনি মিক্স কৰিম ইয়াতে। চাই থাকক। শাকখিনি এটা চৰিয়াত লৈ ল'লোঁ। এতিয়া ইয়াতে মই লগতে পিঁয়াজ, ধনিয়াৰ পাতখিনি, জলকীয়াখিনি, লগতে বইল কৰা আলু টুকুৰাখিনি লৈ লৈছোঁ। ইয়াতে দি ল'ম ৰংগুড়া, তাৰপিছত নিমখ সোৱাদ অনুসৰি আৰু অকণমান ধনিয়া গুড়ি আৰু বেচন দি মই এইখিনি ভালকৈ সানি ল'ম। মিশ্ৰণখিনি ৰেডি হৈ গ'ল। ইয়াতে মই পানী এড কৰা নাই, শাকৰ পানীখিনি হৈ গৈছে আৰু বইল আলু দিছিলোঁ যিহেতু গোটেইখিনি ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া মই ভাজি ল'ম পকৰিখিনি। পেন এখন গৰম কৰি ল'লোঁ আৰু ইয়াতে মই আগতে পকৰি ভাজি থোৱা তেল আছিল, সেইখিনিকে দি ল'লোঁ কাৰণে অলপ দেখি আছে সেই পকৰি হেৰিবোৰ। আৰু এতিয়া ফ্ৰাই পেনখন গৰম হৈ গ'ল, তেলো গৰম হৈছে। এতিয়া মই পকৰিখিনি অলপ অলপকৈ দি ল'ম। অলপকৈ পকৰি গোটেইখিনি দি ল'লোঁ। এতিয়া এইখিনি ভাজি ল'ম। গেছটো মিডিয়াম ফ্লেমত থৈ মই অকণমান টাইম ঢাকন লগাই দিম পকৰিখিনি সিজিবৰ কাৰণে। এটা ছাইড হৈ গৈছে, এতিয়া আনটো ছাইড সিজিবৰ বাবে উল্টাই দিওঁ। আপোনালোকে এনেকৈ খাই পোৱা নাই যদি এবাৰ খাই চাবচোন, বিৰাটেই ধুনীয়া, খাই ভাল লাগে। আৰু সৰু ল'ৰা ছোৱালী থাকিলে, যিসকল মানে সৰু ল'ৰা ছোৱালী কিছুমানৰ শাক নাখায় ন, এনেকৈ বনাই দিব, খাই ভাল পাব। মোৰ ল'ৰাটোও এনেই শাক তেনেকৈ নাখায়, কিন্তু এনেকৈ পকৰি বনাই দিলে সি ধুনীয়াকৈ খায়। এবাৰ ট্ৰাই কৰি চাব। আলুটো নিদিলেও হয়, অপশ্যনেল হয়, বইল আলুটো মোৰ তাত আছিল কাৰণে দি দিলোঁ। আমি ঢাকনখন আকৌ লগাই দিম, এইটো উল্টা ছাইডটো হ'বৰ বাবে। এইখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই লওঁ। পকৰিখিনি ৰেডি হৈ গ'ল, মই নমাই ল'লোঁ। এতিয়া এইফালে মোৰ ল'ৰাটো খাই আছে, সি খাই কেনে ফিডবেক দিব। আপোনালোকে গম পালে টেষ্টি হৈছে বুলি। এনে শাক নাখায়, কিন্তু এনেকৈ বনাই দিলে সি খায়। তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। যদি ৰেচিপিটো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ লগ পাম নতুন এটি ৰেচিপি লৈ। থেংক ইউ।